Hi guys, good morning my beautiful people. Welcome back my YouTube channel. কেনেকুৱা খবৰ ভালনে আশা কৰো আপোনালোক সব ঠিকে আছে আমিও ঠিকে আছো কিন্তু ইমান ঠিক নহয় আমাৰ ঘৰৰ সকলোৱে জ্বৰ পানী লগা হৈ আছে কাৰণ আমাৰ হায়দৰাবাদত মানে কি ভাইৰাল ফিভাৰ চলি আছে এদিন বৰষুণ দিয়ে এদিন ইমান গৰম দিয়ে তেনেকুৱা হৈ আছে মানে তো সেই কাৰণে গোটেই স্কুলতো মানে কি যিমানখিনি স্কুলৰ ষ্টুডেন্ট থাকে সিহঁতৰো বেমাৰ আজাৰ আৰু ল'ৰা ছোৱালীহঁতক স্কুললৈ যোৱা মেলা হৈ থাকে তো সিহঁতৰ কাৰণে মানে কি ভাইৰাল ফিভাৰ ইটোৰ পৰা সিটোলৈ আহে তো ঘৰতো সেই তেনেকুৱাই হৈ আছে আমাৰ হাজবেণ্ডৰো হৈ আছে ল'ৰাহঁতো ডাঙৰ ল'ৰা এতিয়া অলপমান ঠিক হৈছে কিন্তু কৃষ্ণা মানে কি যোৱা দিনাখনৰ পৰা তাৰ জ্বৰ উঠিছিলে তো মই ঘৰত যিখিনি ইমাৰ্জেঞ্চি মেডিচিন থাকে সেইখিনি মই তাক দিলোঁ কিন্তু ইমান ভাল নহ'লে মই ভাবিছোঁ আজি হস্পিটেল লৈ যাওঁ নেকি আৰু ৰাতি সি পেট বিষাইছে বুলি কৈছে তো সেইকাৰণে মানুহটোৱে বোলে তুমি লৈ যোৱা কাৰণ বেছিকৈ হোৱাটোতকৈ আগতীয়াকৈ গৈ দেখাই অনাটো ভাল তো সেয়াই বেমাৰতে চলি আছোঁ আৰু মোৰ মানে মোৰো গাটো ভাল নহয় মোৰ মানে আপোনালোকে যি ডেইলি ভিডিঅ' চোৱাসকলে জানে যে মোৰ বেক প্ৰব্লেম হৈছিলে তো সেইকাৰণে মোৰ বেক পেইনটো বেছিকৈ হেৰি হৈছে ঠাণ্ডা পৰিছে কাৰণে নেকি মোৰ বেক পেইনটো বেছিকৈ হৈছে সেইকাৰণে মানে কি সময় পোৱা নাই এইকেইদিন ভিডিঅ' বনাবও পৰা নাই মই ভাবোঁ এদিন এৰি এদিন দিবলৈ চেষ্টা কৰোঁ কিন্তু দিব পৰা নাইকিয়া তো আজি বোলো সৰুকৈ অকণমান ষ্টাৰ্ট কৰোঁ আৰু আমাৰ শাওণ মাহ সোমাই আছে তো শাওণ মাহৰ এতিয়া পূজাও চলি আছে ৰাতিপুৱা পূজা হৈ গ'ল বাৰু তো এতিয়া ব'লক আজি দিনটোলৈ এনেকৈ ষ্টাৰ্ট কৰোঁ আৰু এইফালে মোৰ পিছফালে দেখিছেনে কাপোৰ জাপি থৈছোঁ সেইখিনি লগাব লাগিবগৈ ৰাতিপুৱাই জাপি থৈছোঁ এতিয়া মই সেইখিনি লগাওঁগৈ আৰু এইফালে মেচিন লগাই থোৱা আছে কাপোৰ হৈ আছে তো মোৰ পূজাৰ কমপ্লিট হৈ গ'ল আপোনালোকক দেখুৱাইছোঁ ৰ'ব আমাৰ পূজা ৰুম ৰাতিপুৱাই মোৰ পূজা হৈ গ'ল এইফালে মানে কি ধূপ জ্বলি আছে আৰু ভগৱানক মই অলৰেডি চেনি লগালোঁ ভোগ প্ৰসাদৰ হেৰিয়ত মই বেছি হেৰি নকৰিলোঁ কাৰণ ৰাতিও খোৱা বোৱা ইমান ভালদৰে হোৱা নাই ল'ৰাৰ গা ভাল নাই হোৱা কাৰণে তো এতিয়া মই ফাৰ্ষ্টতে ব্ৰেকফাষ্ট বনাই লওঁ তো মই ব্ৰেকফাষ্টত আজি আটাৰ ধোচা বনাইছোঁ এইটো একদম চিম্পুল ৰেচিপি হয় আপুনি আটা লৈ পেলাই তাত চেনি অকণ আৰু নিমখ অকণ দি অকণমান মানে পনীয়া কৰি পেলাই এনেকৈ ধোচা বনাই তাৰ লগত আপুনি টমাটাৰ চাটনি নতুবা আচাৰ থাকে যে আমৰ আচাৰ বা যিকোনো আচাৰৰ লগত আপুনি খাব পাৰে একদম ঘৰত আপুনি জল্দি হোৱা ৰেচিপি বুলি ক'লে এইটো আটা ধোচা আপুনি বনাই খাব পাৰে তো মই এইফালে আমাৰ হাজবেণ্ডকো খুৱাই বাই পঠিয়ালোঁ কানাইয়াক ৰাতিপুৱা খুৱাই পঠিয়ালোঁ তাক বক্সত মই পোহা বনাই দিলোঁ আৰু এইফালে মোৰ কাৰণে ধোচা মানে কি বনাইছোঁ গৰমে গৰমে খালে বেছি ভাল লাগে তো সেইকাৰণে মই গৰমে গৰমে বনাইছোঁ মোৰ কাৰণে দুটা বনাই লৈছোঁ আৰু মই আমৰ আচাৰ লগত খাম এইফালে মোৰ ধোচা হৈ গ'ল এইফালে মই আচাৰ লৈ ল'লোঁ এয়া আমাৰ শাহুমাই বনোৱা আমৰ আচাৰ বহুত টেষ্টি হয় আৰু গৰমে গৰমে আচাৰৰ লগত আৰু বেছি ভাল লাগে আপুনি আচাৰ নহ'লেও টমাটাৰ চাটনিৰ লগত খাব পাৰে যিকোনো চাটনিৰ লগত আপুনি খাব পাৰে বহুত টেষ্টি হয় টিফিন খাই খাই টিভি চাই আছোঁ এইফালে কোৰিয়ান মুভি এখন চাই আছোঁ বহুতেই মই ভাল পাওঁ কোৰিয়ান মুভি চাই পেলাই তো মই এইফালে খাই খাই অকণমান টাইম পাছ কৰি আছোঁ মুভিখন চাই পেলাই আমাৰ কৃষ্ণা এতিয়ালৈকে খোৱাৰ পৰা উঠা নাইকিয়া সি উঠিলে তাক খুৱাই বোৱাই ল'ম তো এইফালে কৃষ্ণ খোৱাৰ পৰা উঠিলে তাক গাখীৰ অকণমান খাবলৈ ক'লোঁ কিন্তু সি গাখীৰ নাখালে মনটো মাৰি আছে দেখিছেনে নতুবা ডেইলি সি কেনেকৈ জাম্পিং মাৰি খেলি থাকে জ্বৰ উঠাৰ কাৰণে মনটো মাৰি মাৰি টিভি চাই অকণমান টিভিটো বোলো লগাই দিছোঁ সি চাওক বুলি তো বোলো পটককৈ ঘৰৰ কামখিনি কৰি লওঁ তাক আকৌ হস্পিটেল লৈ যাওঁগৈ ফাৰ্ষ্টতে তো এফালে মোৰ চাম্বাৰ ৰেডি হৈ গ'ল ইয়াত মই কেৰেট জাতিলাও আৰু চজিনা দি পেলাই মই এফালে চাম্বাৰ বনাইছোঁ মানে কি চাম্বাৰ ধৰক জল্দি হৈ যায় সেইকাৰণে আৰু সি আমাৰ কৃষ্ণইও অকণমান খাব পাৰিব চাম্বাৰৰ সৈতে ভাত কেইটামান আৰু আজিত মই বনালোঁ কুন্দি ভাজিছোঁ এইখিনি মানে মই বইল কৰি পেলাই ইয়াত মানে কি বুলি কয় নাৰিকলৰ পাউডাৰ দি পেলাই এনেকৈ বনাইছোঁ তো এইখিনিও ভাজি মোৰ ৰেডি হৈ গ'ল এতিয়া মই ৰেডি হৈ লওঁগৈ সোনকালে যাবৰ কাৰণে কৃষ্ণাকো ৰেডি কৰি লওঁ তো কৃষ্ণাক মই গাটো মুচি দিলোঁ গা ধোৱা নাই গাটো মুচি পেলাই তাক মই ৰেডি কৰি ল'লোঁ কাৰণ জ্বৰ উঠি আছে কাৰণে গাটো অলপ মুচি দিছোঁ এতিয়া বোলো লৈ যাওঁ আৰু
পেলাই ময়ো ৰেডি হৈ গ'লোঁ, কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ, কাৰণ ৰাতিপুৱা ভাত পানী বনাই থকা কাপোৰৰ অৱস্থা নাইকিয়া হৈ আছিলে। তো সেইকাৰণে মই কাপোৰযোৰ চেঞ্জ কৰি আমাৰ হিৰো ৰেডি হৈ আগত গৈ আছে। দেখিছে ন, ৰ'দটো ওলাইছে কাৰণে বোলো তাক চশমাযোৰ পিন্ধাই লৈছোঁ, কাৰণ গাড়ী আগত সি খাৰা হৈ যায় যে, তো ধূল একদম মুখতে পৰে, সেইকাৰণে তাক চশমাযোৰ পিন্ধাই লৈছোঁ আৰু ময়ো পিন্ধি লৈছোঁ। ইমান আজি অকণমান গৰম গৰম লাগিছে। তো আমি হস্পিটেল আহি পাই গ'লোহি, ওপৰলৈ আহিলোঁ, নাম লিখাই ল'লোঁ। এতিয়া আমি ৱেইট কৰি আছোঁ, আৰু সি ৰাস্তালৈ মানে কি কাষত ৰাস্তাটোত গাড়ী চলি থাকে, সি তাতে ৰখি পেলাই চাই আছে, সি টাইম পাছ কৰি আছে। ময়ো ভালে পাইছোঁ, আমনি কৰা নাইকিয়া। আৰু ওপৰৰ পৰা বেছি ভাল লাগে তলত চাই পেলাই, আৰু মানুহো আছে, বহুত আছে। তো বোলো ৱেইট কৰিছোঁ কিমান সময় লাগে, 1টা বজাত বুলি কৈছে, আমি 12:50 হৈছে, এতিয়া আমি পালোহি। আৰু 5-10 মিনিটৰ পিছত চাগে মাতিব চাগে, সেইকাৰণে ৱেইট কৰি আছোঁ। সি মানে মোক সুধি আছে ডক্টৰে তাক ভিতৰত কি কৰিব, তাক মই বুজাই আছোঁ, কাৰণ ধৰক সৰু ল'ৰা ছোৱালী নহয় জানো, ডক্টৰৰ ওচৰলৈ যাব বুলি ক'লে আগতীয়াকৈ ভয় কৰে। তো সেইকাৰণে মই তাক বুজাই আছোঁ যে ডক্টৰে কি কৰিব কি নকয়, তুমি এনেকৈ ক'বা বুলি। তো আমি গৈ মেলি আহিলোঁগৈ। ইয়াত মানে কি মেডিচিন লিখি দিছে 5 ডেজৰ কাৰণে, জ্বৰ আৰু পানী লগা পেট বিষোৱাৰ কাৰণে দিছে। তো মই ফাৰ্ষ্টতে মেডিকেলৰ মানে কি হস্পিটেলতে তলতে মেডিকেল আছে ন, তাত দাৱাইখিনি লৈ লওঁ। ঘৰ আহি পাই গ'লোহি, মাথাত ধুইছিলোঁ শুকুৱাই নাই। তো মেডিচিন দিছে এই সোপা। তো পটককৈ ফিভাৰ, ষ্টামাক পেইন, কফ আৰু কিবা এটা দিছিলে, এণ্টিবায়'টিক দিছে হ'ব পাৰে। তো 4টা দিছে 5 দিনৰ কাৰণে। আকৌ খাই ভাল নহ'লে আকৌ 3-5 দিনৰ পিছত আহিবলৈ কৈছে। তেতিয়া যদি জ্বৰটো তেনেকৈ আছে, ব্লাড টেষ্ট কৰিম বুলি কৈছে। তো এতিয়া তাক ভাতকেইটা খুৱাই লওঁ, খুৱাই লৈ পেলাই দাৱাই খুৱাই লওঁ। কালি ৰাতিপুৱা নে দিনতে কেইটামান ভাত খাইছিলে। ৰাতিপুৱা সি গাখীৰ নাখালে, ভাত কেইটামান দিনত খুৱালোঁ, সন্ধিয়ালৈ আকৌ জ্বৰ উঠিলে। তো এটা ইডলি খাইছিলে, মাত্ৰ এটা ইডলি খালে, আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে গাখীৰ অকণো খোৱা নাইকিয়া, অকল কেক বিস্কুট থাকে যে, তাৰ এটা খাইছিলে। তো এতিয়া পটককৈ সি কেইটামান, জ্বৰটো এতিয়া অকণ কমি আছে, কাৰণ ৰাতিপুৱা তাক আকৌ মেডিচিন দিছিলোঁ যে। তো এতিয়া কি কৰোঁ, তাক কেইটামান ভাত খুৱাই পেলাই মেডিচিন খুৱাই লওঁ। মোৰ কাম নকৰিব আৰু আকৌ স্কুল। হাই, তো মই এয়া সন্ধিয়া হয়, মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, আৰু ইমানে গৰম লাগিছে ন, আজি কিয় ক'ব পৰা নাই। তো মই তাক খুৱাই দিলোঁ মেডিচিন দি পেলি। তো মই আজি ৰাতি পাও ভাজি খাম বুলি কৈছে আমাৰ হাজবেণ্ডে। তো মই সেইকাৰণে দোকানলৈ গৈ পেলাই পাও লৈ আহিলোঁগৈ, আৰু মানে তাক খোৱাৰ পিছত তাক অকণ খুৱাই পেলাই ময়ো তাৰ লগতে অকণমান ৰেষ্ট কৰিলোঁ, আৰু সেইকাৰণে মই ভিডিঅ' ষ্টাৰ্ট নকৰিলোঁ। তাৰপিছত মই মানে এয়া ইডলি ভিজাই থৈছিলোঁ, ইডলিখিনিও মিক্সি কৰিবলৈ লাগিব, কাৰণ জ্বৰ হৈ থাকিলে না ইডলি খোৱালে বেছি মানে লাইট ফুড খুৱাব লাগে ল'ৰা ছোৱালীক। তো মই কৃষ্ণাৰ কাৰণে ইডলি বনাম, আমাৰ কাৰণে পাও ভাজি বনাম। তো এইফালে মই ইডলি ৰাৱা আৰু ইডলি দালিখিনি মই ধুই থৈছোঁ। সেইখিনি অকণমান দেৰি ধোৱাৰ পিছত আমি খোৱাৰ পিছত মানে ৰাতি খোৱাৰ পিছত মিক্সি কৰিম, তাৰপিছত মই তাৰ কাৰণে বনাম, আৰু ৰাতিপুৱা আমাৰ টিফিনৰ কাৰণেও হৈ যাব। তো পাও ভাজি বনাবৰ কাৰণে মই চব্জিখিনি ফাৰ্ষ্টতে কাটি লওঁ। আপোনালোকক মই ৰেচিপিটো দেখুৱাম, পাও ভাজি আমি কেনেকৈ বনাওঁ ইয়াত হায়দৰাবাদৰ ষ্টাইলত। তো এইফালে মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ তেলত। ইয়াতে চামুচ জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি দিছোঁ, আৰু এইখিনি ধুনীয়াকৈ ভজাৰ পিছত ইয়াত মই ভেজিটেবল টমাটাৰ, কেপচিকাম, গ্ৰীণ পিচ আৰু পটেটো সেইখিনি দি পেলাই বনাম। এইখিনি একদম মিহি মিহিকৈ কাটিব লাগিব। তো মই কেপচিকাম আৰু টমাটাৰ বহুত মিহি মিহিকৈ কাটি পেলাই ভাজিছোঁ। তাৰপিছত মই এইখিনি মটৰখিনি দিছোঁ। এইখিনি মটৰ আমাৰ ইয়াত এতিয়া নাপায়, আমি যিখিনি ছুপাৰ মাৰ্কেটত ফ্ৰিজত পায় সেইখিনি মই মটৰ ইউজ কৰিছোঁ। আৰু তাতে এচামুচ কাচুৰি মেথি, নিমখ, আৰু এই পাও ভাজি মছলা পায় যে সেইখিনি, আৰু জলকীয়া গুড়ি দি পেলাই ধুনীয়াকৈ ভাজিব লাগিব। সেইখিনি অলপ দেৰি ভজাৰ পিছত হৈ যাব। তাৰপিছত আপুনি ধুনীয়াকৈ এইখিনি মেছ কৰিব লাগিব। আপোনাৰ ওচৰত যিটো আছে সেইটোৱে মেছ কৰিব পাৰে। মোৰ ওচৰত এইডাল আছে কাৰণে মই এইডালে ধুনীয়াকৈ একদম মেছ কৰি ল'ব। মানে কি মটৰখিনি, টমাটাৰ, কেপচিকাম গোটেইখিনি মেছ হৈ যাব। মেছ হোৱাৰ পিছত এনেকুৱা হৈ যাব। তাৰপিছত আপুনি আলু বইল কৰা আলুখিনি ইয়াত ধুনীয়াকৈ ঢালি দুইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। ধুনীয়াকৈ মিক্স কৰাৰ পিছত তাত অলপমান পানী ঢালি এইখিনি অলপ দেৰি কাৰণে চিম কৰি ৰাখিব, তাত বইল কৰিবৰ কাৰণে। আপোনাৰ ওচৰত কাচুৰি ৰেড চিলি পাউডাৰ আছে যদি সেইটো ঢালিব, বেছি কালাৰ আহে। মোৰ ওচৰত খতম হৈ গ'ল কাৰণে মই সেইটো কালাৰ দিয়া নাই, নৰ্মেলকৈ বনাইছোঁ। তাৰপিছত আপুনি বাটাৰ অলপ দিব। বাটাৰ আপুনি যিমান বেছি দিব সিমানে বেছি টেষ্ট আহে। তো আমাৰ অলমষ্ট পাও ভাজি ৰেডি হৈ গ'ল। কালাৰটো আপোনালোকে চেঞ্জ লাগিছে, কাৰণ ইয়াত মই কাচুৰি ৰেড চিলি পাউডাৰ দিয়া নাইকিয়া, সেইকাৰণে কালাৰটো আপোনাৰ এনেকুৱা লাগিছে। আপোনালোকে কালাৰৰ কাৰণে সেইটো পাউডাৰ ইউজ কৰিব পাৰে।
তো এফালে মই পাও ভাজি বনাবৰ কাৰণে ফাৰ্ষ্টতে তেৱাখন লগাই তাত মই বাটাৰ ঢালি দিলো আৰু পাও ভাজি মানে পাওটো ধুনীয়াকে মাজদি এনেকে কাটি ল'ব কাটি লৈ পেলাই ধুনীয়াকে দুইটো চাইড মানে কি উল্টা পুল্টা কৰি পেলাই ঘি বাটাৰ খিনি ধুনীয়াকে ৰোষ্টেড কৰিব বেছিকে একদম ৰোষ্টেড নালাগে নৰ্মাল অলপমান কালাৰ অহালৈকে ৰোষ্টেড কৰিলে বাছ হৈ যাব বহুত টেষ্টি হয় তো এফালে মোৰ ব্ৰেড পুৰা ৰোষ্টেড কৰি ললো গৰমে গৰমে খাবলৈ দিব মই অলৰেডি আমাৰ হাজবেণ্ডকে আয়ুষক খাবলৈ দিলো এয়া মই পিছত ৰোষ্টেড কৰিছো কাৰণ ৰোষ্টেড যেতিয়াই কৰিব তেতিয়াই মানে গৰমে গৰমে খালে বেছি টেষ্টি হয় তো মোৰ কাৰণে এয়া মই ৰেডি কৰিছো আৰু সিহঁতো খাই আছে মোৰ কাৰণে এফালে মই আৰু পাও ভাজিত মই নেমু অকণ চেপি ল'ব নেমু চেপিলে বেছি টেষ্ট হয় আৰু লগতে পিঁয়াজ কাটি লৈছো আৰু পাও ভাজি এতিয়া মই খাবলৈ লৈছো আপুনি কেতিয়াবা ভাত খাই আমনি লাগিলে কেতিয়াবা ৰাতি আপুনি ডিছ এনেকে চেঞ্জ কৰিব পাৰে তো আমি মাহেকত এবাৰ খাবলৈ চেষ্টা কৰো কাৰণ ডেইলি ভাত ভাজি দালি সেইখিনি খাই আমনি লাগিলে আমি মানে ৰাতি অলপনা কেতিয়াবা টিফিন বনাও ইডলি দোচা এনেকে বনাই চেঞ্জ কৰি খাওঁ তো আজি এতিয়া পাও ভাজি বনাইছো মই ফাৰ্ষ্টতে খাই লওঁ ৰ'ব মই এতিয়া খাবলৈ লৈছো সিহঁতে খাই ললে আৰু বহুত টেষ্টি হৈছে খাই বৈ আজৰি হলো তো আমি যেতিয়াই হেভি খাওঁ নহয় তেতিয়া আমাৰ হাজবেণ্ডে কি কৰে তলত গৈ পেলাই পাণৰ দোকান এখন আছে তাৰ পৰা পাণ আনেগে যেতিয়া আমি মানে কি ৰাতি বেছিকে হেভি খোৱা হলে না এটা পাণ খাই লৈ মানে আমাৰ তেতিয়াহে ভাল লাগে তো আমাৰ হাজবেণ্ডে গৈ দোকানৰ পৰা পাণ লৈ আহিলেগে আমি মানে কি যেতিয়া নন ভেজ খাওঁ বা কিবা এটা চানডে দিনটো খাওঁ তেতিয়া পাণ এটা খাওঁ নতুবা ডেইলিটো ইয়াত মানুহে নাখায়ে কেতিয়াবা খায় তো আমি হেভি যিদিনাখন খাওঁ সেইদিনাখন আমি পাণ খাওঁৱে আৰু এইফালে মই টিভি লগাই থৈছো অকমান বহি লওঁ তাৰপিছত গৈ এতিয়া যিখিনি কাম আছে মাইকী মানুহ ৰাতি জানে কাঁহী বাতি ধোৱা আকৌ সিহঁতক মেডিচিন দিব আছে তো সেইখিনি মই কৰি লওঁ আৰু মই ভাবিছো এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰো কেনেকুৱা লাগিলে জনাব পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকে লগ পাম নেক্সট এটা ভিডিঅ'ত অ'কে বাই গুড নাইট